হেল্ল' বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এটা ৱেবছাইটৰ কথা পাতিম, যিটো ৱেবছাইটে আমাৰ গোটেই ইণ্টাৰনেটৰ জগতখনক সলনি কৰি দিলে, গোটেই পৃথিৱীখনক সলনি কৰি দিলে এটা চুবুৰীলৈ। ৱৰ্ল্ডৰ টপ ৱেবছাইট facebook.com, তাৰ বিষয়ে আজি আমি অলপ জানিম। তো বন্ধুসকল, ব'লক আমি এই ফেচবুকৰ জন্মনো কেতিয়া হৈছিল, বা কোনে বা আৱিষ্কাৰ কৰিছিল, কি কণ্ডিশ্যনত আৱিষ্কাৰ কৰিছিল, তাৰ বিষয়ে অলপ জানো। তো বন্ধুসকল, অকণো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যেতিয়ালৈকে ফেচবুক অহা নাছিল তেতিয়ালৈকে আমি কেৱল ইণ্টাৰনেট বা গুগল হওক, মাত্ৰ ফটো ভিডিঅ' এইবিলাক চাবলৈ ব্যৱহাৰ কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা ফেচবুক আহিলে গোটেই ইণ্টাৰনেট জগতখন সলনি হৈ গ'ল এটা চুবুৰীলৈ। আৰু ইণ্টাৰনেটে কি কৰিব পাৰে, ছ'চিয়েল ছাইটৰ পাৱাৰ কি, সেইটো ফেচবুকে দেখালে। আজিকালিতো কি, কাৰোবাৰ মৃত্যু হ'লে ৰেষ্ট ইন পিচ, কোনোবাই বিয়া পাতিলে কংগ্ৰেছ, মানুহৰতো মুখে মুখে নোকোৱাই হ'ল। তো ফেচবুক বহুত সম্প্ৰসাৰণ লাভ কৰিলে। তো ফেচবুকৰ জন্ম হৈছিল মাৰ্ক জুকাৰবাৰ্গ নামৰ এজন ল'ৰাৰ হাতত, আমাৰ নিচিনা ল'ৰাৰ হাতত। মাৰ্ক জুকাৰবাৰ্গৰ মাক আছিল এজন মনোবিজ্ঞানী অৰ্থাৎ চাইক'লজিষ্ট, আৰু বাপেক আছিল অৰ্থাৎ দেউতাক আছিল দাঁতৰ বিশেষজ্ঞ। তেওঁ মাত্ৰ 12 বছৰ বয়সতে এটা ছফ্টৱেৰ বনাইছিল, যিটো ছফ্টৱেৰে তেওঁলোকৰ ঘৰৰ আন কম্পিউটাৰকেইটাৰ লগত তেওঁৰ কম্পিউটাৰটো আৰু তেওঁৰ ঘৰৰ ওচৰ চুবুৰীয়াৰ যিমান কম্পিউটাৰ আছে সিহঁতৰ লগত কানেকশ্যন কৰি পেলাই এটা কমিউনিকেশ্যন ছিষ্টেম গঢ়ি তুলিব পাৰিছিল। তাৰ পাছত বাপেকে সেই ছফ্টৱেৰটো ইমানেই ভাল পালে, তেওঁলোকে ক্লিনিকত, দাঁতৰ ক্লিনিক তাত ব্যৱহাৰ কৰিবলৈ ল'লে ৰিচিপশ্যনিষ্টৰ লগত কথা পাতিবলৈ, যে এইটো হৈ গ'ল পেচেণ্ট, আন এজন পঠিয়াই দিব লাগে, তেনেকৈ। তাৰপাছত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ লগে লগে হাৱাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন কৰিলে। হাৱাৰ্ড ইউনিভাৰ্চিটিত এডমিশ্যন কৰাৰ পাছত তেওঁৰ ফটোকপি অলপ বেয়া আছিল এডমিশ্যনত দিয়া, আৰু তেওঁ চেঞ্জ কৰিবলৈ খোজোতে হাৱাৰ্ড ইউনিভাৰ্চিটিত ক'লে যে নাই, নহ'ব, যি কপি আছিলে সেই কপিয়ে চবতে হ'ব। তেতিয়া তেওঁ তেতিয়াই হাৱাৰ্ড ইউনিভাৰ্চিটি হেন ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিৰ সেই ছাৰ্ভাৰটো হেক কৰি তেওঁ নিজৰ ফটোকপি বেলেগ কৰি দিলে বা চেঞ্জ কৰি দিলে। তাৰপাছত তেওঁ গোটেই হাৱাৰ্ড ইউনিভাৰ্চিটিত যিমান পঢ়ি আছিলে চব ল'ৰা ছোৱালীৰ ফটো পাই গ'ল। তাৰপিছত তেওঁ অন্য এটা ছফ্টৱেৰ সেই ফটোখিনি লৈ পেলাই অন্য এটা ছফ্টৱেৰ বনালে, যিটোৰ নাম আছিল ফেচ মেথ, যিটো ছফ্টৱেৰৰ সহায়ত কম্পেয়াৰ কৰিব পাৰিছিল দুখন ফটো, আৰু বাকীবিলাকে ভোট দিব লাগিছিল, যে মানে আমি যেনেকৈ DP কণ্টেষ্ট পাতোঁ ঠিক তেনেকুৱাই। তাৰপিছত তেওঁ যেতিয়া ধৰা পৰিল সেইটোত ইলিগেল কাম কৰি আছিলে, তাৰপিছত তেওঁক ৰেষ্টিকেট কৰিলে। তাৰপিছত তেওঁ ক্ষমা খুজি আকৌ নামভৰ্তি হ'ল। তাৰপিছত আৰু এটা ছফ্টৱেৰ উলিয়ালে, যিটো হাৱাৰ্ড কানেকশ্যন নামৰ আছিল। সেইটো ৱেবছাইটটো হাৱাৰ্ড কানেকশ্যন ছফ্টৱেৰটোৰ নাম। তাত কি কৰিলে, গোটেই হাৱাৰ্ড ইউনিভাৰ্চিটিত যিমান পঢ়ি আছে সেই গোটেই ল'ৰাখিনি বা ছোৱালীখিনি ইটোৱে সিটোৰ লগত, আমি যেনেকৈ হোৱাটছএপৰ গ্ৰুপ আছে তেনেধৰণে এটা ৱেবছাইট খুলিলে, যাতে তাত কথা বতৰা পাতিব পাৰি, কানেকশ্যন ৰাখিব পাৰি। এনেকৈ গৈ থাকোঁতে তেওঁ 3জন ইঞ্জিনিয়াৰ লগ পালে। এজন আমাৰ ইয়াৰে হয় অৰ্থাৎ ভাৰতীয়, তেওঁৰ নাম আছিল দিব্যা নৰেন্দ্ৰ, আৰু বাকী 2জন আছিল টুইন ব্ৰাদাৰ উইংকুল এণ্ড ৱাটছ। সেই 3জন ইঞ্জিনিয়াৰক লগ পালে হাৱাৰ্ড ইউনিভাৰ্চিটিৰ এখন মিটিঙৰ সময়ত। তেওঁক তাত ফেচবুকৰ নিচিনা এটা ৱেবছাইট, মানে ফেচবুক বুলি কোৱা নাছিলে, কিন্তু তেনেধৰণৰ এটা ছ'চিয়েল ছাইট খুলিব পাৰিনি তাৰ আইডিয়াটো সেই 3জন ইঞ্জিনিয়াৰে দিছিল। তাৰপাছত তেওঁ বহুত ভবাৰ পাছত তেওঁ 2004 চনৰ 4 ফেব্ৰুৱাৰী তাৰিখে দ্য ফেচবুক নামৰ এটা জাষ্ট ৱেবছাইট অ'পেন কৰিছিল। আৰু লাহে লাহে সেই ফেচবুকৰ জনপ্ৰিয়তা ইমানেই বাঢ়ি গ'ল যে এতিয়াতো দেখিছেই কি অৱস্থা পাইছেগৈ ফেচবুক আউট অফ কণ্ট্ৰল হৈ গৈছে। তো ফেচবুক 2007 চনত
দ্য ফেচবুক নামৰ ৱেবছাইটটো চেঞ্জ কৰি অকল ফেচবুক ৰাখিলে। ফেচবুকৰ ৰং কিয় নীলা হয় তাৰ বিষয়ে মই অলপ আজি ক'ম। এখন প্ৰেছ কনফাৰেন্সত মাৰ্ক জুকাৰবাৰ্গে কোৱা মতে মাৰ্ক জুকাৰবাৰ্গ কালাৰ ব্লাইণ্ড হয়, অৰ্থাৎ তেওঁ নীলা মানে ৰেড আৰু গ্ৰীণ যোনটো ৰঙা আৰু নীলা নহয় সেউজীয়া যোন দুটা ৰং আছে সেই দুটা তেওঁ ভালদৰে নেদেখে, সেইবাবে তেওঁ ব্লু কালাৰটো অতি তীক্ষ্ণভাৱে তেওঁৰ চকুত পৰে, সেইবাবে ব্লু কালাৰটো ফেচবুকৰ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, ফেচবুক যিমানে ভাল পায় সিমানলৈ শ্বেয়াৰ কৰি দিব, আৰু মোৰ এই চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই এইখিনিত থকা GP নামৰ চিম্বলটো ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক মই অকল আপোনাৰ কাৰণে আনি থাকোঁ, আৰু তাৰ কাষত ওলোৱা যোনটো বেল আইকন সেই বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, যাতে মই আনি থকা এই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়।